নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰ জ্ঞান। এতিয়া প্ৰথমে শুনক পঞ্চাং। আজি আহিন মাহৰ 16 তাৰিখ 2024 চনৰ 3 অক্টোবৰ। আজি বৃহস্পতিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:20 আৰু সূৰ্য অস্ত হ'ব আবেলি 5:03। আজি তিথি হৈছে প্ৰতিপদ তিথি, থাকিব ৰাতি 1:12 নক্ষত্ৰ হস্তা নক্ষত্ৰ, দিনৰ 3:19 যোগ হ'ব ইন্দ্ৰযোগ, শেষ ৰাতি 5:04 কৰণ হ'ব কিন্তু ঘূৰ্ণকৰণ, দিনৰ 12:10 তাৰপিছত হ'ব বপকৰণ, ৰাতি 1:12 তাৰপিছত হ'ব বালৱকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কন্যা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী বুধৰ বিংশোত্তৰী চন্দ্ৰদশা, দিনৰ 3:19 পিছত ৰাক্ষসগণ, বিংশোত্তৰী মংগল দশা, শেষ ৰাতি 4:36 পিছত তুলা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, মৃত্যুত দশ নাই, ৰাতি 1:12 পিছত একপাত যোগ। প্ৰথমে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়াটো উচিত হ'ব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ যত্ন লওক। আপোনাৰ আজি ধন সম্পৰ্কত ধনৰ বিষয়ত ভাল দেখা যায়, কিন্তু পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল পাব। আপোনাৰ প্ৰেম সম্পৰ্কত আজি উত্তম ফল লাভ কৰিব। আপোনাৰ কৰ্মস্থানত অলপ মতি গতি দিলে লাভান্বিত হ'ব। আপোনাৰ কৰ্মৰ প্ৰতি দায়িত্ব বঢ়াওক। দাম্পত্য জীৱনত সুখ শান্তি আহিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 2। আপোনালোকে যি কৰ্ম আছে, কৰ্মত আপোনালোকৰ নিজৰ হেলামি দিলে কাম নহ'ব। আপোনালোকে গুৰুত্ব সহকাৰে নিজৰ কামত মনোযোগ দিয়ক আৰু স্বাস্থ্যৰ প্ৰতি বিশেষকৈ ধ্যান দিয়াটো উচিত হ'ব। এতিয়া শুনক প্ৰতিকাৰ। আজি আপোনালোকে প্ৰতিকাৰত ঝাৰু দিয়া মানুহক পাৰিলে মচুৰ দালি দান কৰক আৰু সহায় সাহায্য কৰক। আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, বয়োজ্যেষ্ঠসকলে বিশেষকৈ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকৰ স্বাস্থ্য পাতি ভালে নাযায়। আপোনাৰ ধন টকা পইচাৰ ক্ষেত্ৰতো আজি বিশেষ ভাল দেখা নাযায়। টকা পইচাৰ নাটনিয়ে দেখা দিব পাৰে আজি। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিটো ভালেই থাকিব, আনন্দময় পৰিৱেশ। আৰু প্ৰেম সম্পৰ্কত আজি সিমান ভাল দেখা নাযায়। আপোনাৰ কৰ্মজীৱনত আজি মধ্যম ফল লাভ কৰিব। দাম্পত্য জীৱনত ভুল বুজাবুজি হ'ব পাৰে, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হোৱা দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজিৰ কাৰণে 1। গতিকে আপোনালোকৰ দিনটো যাতে ভালে কুশলে পাৰ হৈ যায়। আপোনালোকে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কে ক'বলৈ গ'লে কোনো সমস্যা নাই। আপোনালোকৰ স্বাস্থ্য আজি সুস্থ শৰীৰে থাকিব। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। পৰিয়ালত সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম চেনেহ, বাৰ্তালাপ আজি ভাল দেখা যায়। প্ৰেমত আজি সফলতা লাভ কৰিব। আপোনাৰ কৰ্মজীৱনত আজি মধ্যম ফল লাভ কৰিব। সিমান বেয়াও নহয়, ভালো নহয়, মধ্যম ফল লাভ কৰিব। আপোনাৰ দাম্পত্য জীৱনত আজি সুখ সমৃদ্ধি দেখা যায়। স্বামী স্ত্ৰীৰ মাজত আজি মিলা প্ৰীতিটো থাকিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 8। গতিকে আপোনালোকে অকণমান খালি কৰ্মৰ প্ৰতি ধাউতিটো বঢ়াওক, নহ'লে আপোনাৰ বাবে লোকচানদায়ক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে আজি স্বাস্থ্য সম্পৰ্কে চিন্তা কৰিবলগীয়া নাই। স্বাস্থ্য আজি ভালে যাব আপোনাৰ। অকণমান ধন সম্পৰ্কীয় বিষয়ত টকা পইচাৰ বিষয়ত আজি মধ্যম ফল লাভ কৰিব।
আপোনাৰ যিমানখিনি টকাৰ দৰকাৰ হয় সিমানখিনি টকা আপোনাৰ হাতত আজি নাথাকিব, মানে 60% আপোনাৰ হাতত থাকিব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মিলাপ্ৰীতি মৰম চেনেহ আদি মানে বাঢ়িব। আপোনাৰ পৰিয়ালত আজি মানে মাংগলিক অনুষ্ঠান হ'ব পাৰে, প্ৰেমত শুভ। আজি আপোনাৰ কৰ্মস্থানত ভাল দেখা যায়, আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত সুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায়, স্বামী স্ত্ৰীৰ মাজত আজি ভাল মিলাপ্ৰীতি থাকিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজি 3, গতিকে অকণমান আপোনালোকে খালী ধন সম্পৰ্কৰ বিষয়ত সচেতন হওক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, বয়োজ্যেষ্ঠ লোকসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। আপোনাৰ স্বাস্থ্য আজি ভালে দেখা নাযায়। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতো সিমান ভাল নহয়, মধ্যম ফল লাভ কৰিব। পৰিয়ালত অশান্তিয়ে দেখা দিব পাৰে। আপোনাৰ কোনো সদস্যৰ লগত মানে খুটখাট কাজিয়া লাগিব পাৰে। প্ৰেম সম্পৰ্কত আজি আপোনাৰ ভাল ফলাফল লাভ কৰিব। কৰ্মজীৱনত আজি মধ্যম ফল পাব, গতিকে কৰ্মজীৱনত অলপ গুৰুত্ব দিয়াটো দৰকাৰ। আপোনাৰ দাম্পত্য জীৱনত সুখ শান্তি সমৃদ্ধি দেখিবলৈ পোৱা যায়, স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতিটো ভালে দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1। অকণমান আপুনি স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক, মানে প্ৰতিকাৰ হিচাপে আপুনি গাখীৰ বা দৈ খালে স্বাস্থ্যৰ ভাল দেখা যায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক, মানে নিজৰ স্বাস্থ্যৰ যত্ন লওক। আজি আপোনাৰ হাতত সিমান টকা পইচা নাথাকিব, টকা পইচাৰ নাটনিয়ে দেখা দিব পাৰে, অৰ্থৰ অভাৱ। পৰিয়ালত মধ্যম ফল লাভ কৰিব, প্ৰেম প্ৰীতিত মধ্যম ফল লাভ হ'ব। কৰ্মজীৱনত আপোনাৰ নানা জামেলাই বা বাধা বিঘিনি দেখা দিব পাৰে, তাৰ প্ৰতি সতৰ্ক থাকক। আপোনাৰ দাম্পত্য জীৱনত আজি মধ্যম ফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত মানে মনোমালিন্য হ'ব পাৰে, সিমান নহয়, তাৰ প্ৰতিও যত্ন ৰাখক। আপোনাৰ শুভ সংখ্যা হৈছে আজি 8। আপুনি আজি প্ৰতিকাৰ হিচাপে বগা চন্দনৰ যদি ফট লয়, আপোনাৰ সুস্থ হৈ থাকিব। শৰীৰত যি অলপ অসুবিধা পাব, গতিকে বগা চন্দনৰ ফট লওক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে আজি শৰীৰৰ ফালৰ পৰা মধ্যম ফল লাভ কৰিব, স্বাস্থ্য মধ্যম ফল পাব। আপোনাৰ আজি টকা পইচাৰ ক্ষেত্ৰত অভাৱে দেখা দিব পাৰে, মানে আপোনাৰ হাতত সিমান টকা পইচা নাথাকিব যিমানখিনি আপোনাৰ দৰকাৰ হয়। পৰিয়ালৰ ক্ষেত্ৰত ভাল দেখা যায়, সদস্যসকলৰ মাজত মিলাপ্ৰীতি থাকিব, বুজাবুজিটো থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি অপমানিত হ'ব লগা হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰক। আপোনাৰ কৰ্মজীৱনত আজি মধ্যম ফল লাভ কৰিব। দাম্পত্য জীৱনত মানে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিব পাৰে, মানে তাৰ পৰিৱৰ্তে বিশেষ ৰূপ ল'ব পাৰে, কাজিয়াত লিপ্ত হ'ব পাৰে। আজি আপুনি প্ৰতিকাৰ হিচাপে বাথৰুমত সেউজীয়া ৰঙৰ বাল্টি বা মগ ব্যৱহাৰ কৰক। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব, স্বাস্থ্যৰ প্ৰতি কোনো চিন্তা কৰাৰ দৰকাৰ নাই। আপোনাৰ আজি হাতত ধন আহিব কিছু পৰিমাণে। আজি আপোনাৰ দিনটো সুকলমে পাৰ হৈ যাব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত অকণমান খুটখাট লাগিব পাৰে, মধ্যম ফল। প্ৰেমত সফলতা লাভ কৰিব। আপোনাৰ কৰ্মজীৱনত অকণমান ঝামেলাই দেখা দিব পাৰে, বাধা বিঘিনি আহিব পাৰে। আপোনাৰ দাম্পত্য জীৱন সুখকৰ হ'ব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4। আজি আপুনি যিহেতু আপোনাৰ মানে কৰ্মজীৱনত অকণমান ঝামেলা দেখা দিছে, তাৰ পৰা প্ৰতিকাৰ হিচাপে কি কৰিব, দ্ৰুত কৰ্মজীৱনত সফলতাৰ বাবে আপুনি ঘৰত লেতেৰা পানী জমা হ'বলৈ নিদিব, তাৰ প্ৰতি আপুনি সচেতন থাকক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে আজি স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, সিমান ভালো নহয় বেয়াও নহয়, মাজামাজি চলি যাব।
আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতো মধ্যম ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি মানে কাজিয়া সৃষ্টি হ'ব পাৰে, অশান্তিয়ে দেখা দিব পাৰে পৰিয়ালৰ সদস্যসকলৰ মাজত। কিন্তু প্ৰেমত আজি আপুনি সফলতা লাভ কৰিব। কৰ্মজীৱনত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱন সুখকৰ হোৱা দেখা যায়। আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1। আজি আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ মানে পূজা কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ গৃহত মানে সুখ শান্তি সমৃদ্ধি পৰিপূৰ্ণ হৈ থাকিব। যদি পাৰে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰক। গতিকে আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। আজি আপোনাৰ ধনৰ ক্ষেত্ৰত মানে টকা পইচাৰ ক্ষেত্ৰত আজি আপোনালোকৰ আৰ্থিক নাটনিয়ে দেখা দিব পাৰে। আজি আপোনাৰ হাতত ধন টকা পইচা কম থাকিব, যিমানখিনি দৰকাৰ সিমানখিনি হাতত নাথাকিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। প্ৰেমত আজি সফলতা লাভ কৰিব। আপোনাৰ কৰ্মজীৱনত সফলতা লাভ কৰিব। নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি দাম্পত্য জীৱন বৈবাহিক জীৱনত আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মানে মিলা প্ৰীতিটো বেছ ভাল দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9। আজি আপুনি মানে প্ৰতিকাৰ হিচাপে যদি আপোনাৰ সামৰ্থ্য অনুযায়ী যদি শণ কিনি পৰিধান কৰিব পাৰে, আপোনাৰ মানে অলংকাৰ পৰিধান কৰে, তেতিয়াহ'লে আপোনাৰ আপুনি সোণৰ অলংকাৰ পৰিধান কৰিলে আপোনাৰ যে আৰ্থিক পৰিস্থিতি টকা পইচাৰ সমস্যাটো দেখা দি আছে, সেই সমস্যাৰ পৰা আপুনি মুক্তি পাব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য ভালে যাব, কোনো সমস্যা নাই স্বাস্থ্যৰ ক্ষেত্ৰত। আজি মই টকা পইচাৰ ক্ষেত্ৰতো কোনো সমস্যা দেখা নাযায়। আজি আপোনাৰ হাতলৈ অজস্ৰ ধন টকা পইচা আহিব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো সদস্যসকলৰ মাজত মিলা প্ৰীতি বাঢ়িব। ঘৰত মাংগলিক অনুষ্ঠান হোৱাৰ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। আপোনাৰ যি কৰ্মস্থান আছে, কৰ্মস্থানত অকণমান ঝামেলা বা বাধা বিঘিনিয়ে দেখা দিব পাৰে, তাৰ প্ৰতি সতৰ্ক থাকক। আপোনাৰ দাম্পত্য জীৱনত মধ্যম ফল লাভ কৰিব। মানে স্বামী স্ত্ৰীৰ মাজত অকণমান মনোমালিন্য ঘটিব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 7। আৰু প্ৰতিকাৰ হিচাপে আজি আপুনি চাকৰি বা ব্যৱসায়ৰ সফলতাৰ কাৰণে আজি মিছা সাক্ষী দিয়াৰ পৰা দূৰত থাকক। আজি আপুনি মিছা সাক্ষী নিদিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন লওক। আপোনাৰ শৰীৰত কিছুমান ৰোগ ব্যাধিয়ে আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান দিয়ক। আজি আপোনাৰ হাতলৈ অজস্ৰ ধন টকা পইচা আহিব। ক'ৰবাত ৰৈ থকা যি টকা পইচা যে ফাঁচি থকা, সেই টকাখিনি আজি উদ্ধাৰ হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি মানে মিলা প্ৰীতি বাঢ়িব আৰু ঘৰত মানে মাংগলিক অনুষ্ঠানৰ হ'ব পাৰে। প্ৰেমত আজি সফলতা লাভ কৰিব। কৰ্মজীৱনত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত হ'ব। দাম্পত্য জীৱনত মানে স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতিটো বাঢ়িব। আপোনাৰ যি শুভ সংখ্যা হৈছে 5। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।